আজি বোকাজান মহকুমা দেওপানীত গোলাঘাট শিক্ষণ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এক পৰীক্ষামূলক সংক্ৰান্তত তেওঁলোকে এক আৰ্থ-সামাজিক পৰিদৰ্শনৰ জৰিয়তে দেওপানী গাঁওখনৰ ঘৰসমূহ পৰিদৰ্শন কৰে। ইয়াৰ লগতে নিচাজাতীয় বস্তুৰ সেৱনে শৰীৰৰ লগতে এটা পৰিয়ালৰ যি ধৰণে ক্ষতি কৰে আৰু শৰীৰৰ যত্নৰ ওপৰত শিক্ষণ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা দেওপানী হাইস্কুল শিক্ষক পংকজ মহন্তৰ নেতৃত্বত দেওপানী আৰু চিলনীজানত দুখন বাটৰ নাট পৰিদৰ্শন কৰে আৰু সজাগতা ৰেলী কৰি তেওঁলোকে দেওপানী হাইস্কুল আৰু দেওপানী পুথিভঁৰালত গছ পুলি ৰোপণ কৰে। বোকাজানৰ পৰা সিদ্ধান্ত ঘিমেৰৰ ৰিপৰ্ট, কাৰ্বি আংলং টাইমছ। আমি একচুৱেলি গোলাঘাট শিক্ষণ মহাবিদ্যালয়ৰ পৰা আহিছোঁ। আমাৰ 4th ছেমিষ্টাৰ যিসকল ট্ৰেইনী তেওঁলোকৰ এখন চিলেবাছত এখন পেপাৰ আছে। তাৰ ভিতৰতে এটা পৰীক্ষামূলক সংক্ৰান্ততে আৰু এটা ছ'চিঅ' ইকনমিক ছাৰ্ভে তেওঁলোকে কৰিব লাগে, কেইবাটাও এক্টিভিটি সংলগ্ন কৰি পেলাই। তাৰ লগতে আমি এইটো SCRT এখন দিছিলোঁ আমাক নচামুক্ত ভাৰত অভিযানৰ নামতো আমি কিবা এটা প্ৰগ্ৰেম আমি কৰিব লাগে এনেকৈ। সেই সংক্ৰান্ততে আমি আহিছোঁ। আমাৰ ষ্টুডেণ্টখিনি ইয়াৰ পৰা ঘৰে ঘৰে গৈ পেলাই প্ৰত্যেকে ডাটা কালেক্ট কৰিলে অলপমান কুৱেশ্যনাৰী সহায়ত। তাৰপিছত তেওঁলোকে প্ৰচেছন কৰিব, বাটৰ নাট কৰিব। তেনেকৈ কৰি পেলাই আমি অকণমান আৰু সজাগতাৰ সৃষ্টি কৰিম। আৰু য'ত নেকি তাৰমানে আমি অঞ্চলটোৰ কাৰণেও আমি কিবা এটা কৰা হৈছে বা প্ৰত্যেককে সজাগ কৰিবলৈ আমি যত্ন কৰিছোঁ। আৰু দ্বিতীয়তে ভাবিছোঁ তেওঁলোকৰ পৰীক্ষা সংক্ৰান্ততো যিটো কাম তেওঁলোকক লৈ আহিছে সেই সংক্ৰান্তটো যাতে তেওঁলোকৰ ফুলফিল হয়। আৰু আমাৰ ষ্টুডেণ্ট 43 আছে। আমাৰ 43 ষ্টুডেণ্ট আছে। টিচাৰ আছে আমাৰ 11জন টিচাৰ আছে। 11জন টিচাৰৰ ভিতৰত আমি আহিছোঁ আৰু গোটেইখিনি মিলি পেলাই দিনটো কাৰ্যসূচী লৈ পেলাই আমি ইয়াৰ কমিউনিটি হল স্কুলখনত আমি অলপমান গছপুলিও আমি ৰোপণ কৰিছোঁ। তেওঁলোকৰ পৰিৱেশ সংক্ৰান্তত এৱেৰনেছ এটা ক্ৰিয়েট কৰিবৰ কাৰণে তেওঁলোকৰ চিলেবাছতে এইখিনি বস্তু এক্টিভিটি আছে। তাৰমানে সেই এক্টিভিটিখিনি তাতে কৰিবৰ কাৰণে। ঠিক আছে, ধন্যবাদ।